নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। কলডিল আৰু মচুৰ দাইল ইয়াৰ বৰা বনাই পেলাই কেনেকৈ ইয়াৰ কোফতা কাৰী বনাব পাৰি তাকে এটি মই আপোনালোকক দেখুৱাব লৈছোঁ। মই এতিয়া প্ৰথমে কলডিলটো পুৰি ল'ম। এনেকৈ গোটাকৈ গেছতে পুৰি ল'ম। পুৰি লোৱাৰ পাছত ভিতৰৰখিনি তেতিয়া মই মিহি মিহিকৈ কুটি ল'ম। আগতেই মই কলডিলটো পুৰি লৈছোঁ। আৰু এতিয়া কলডিলটো পুৰা হয় মানে মই এই তিয়াই ৰাখিছিলোঁ মচুৰ দাইলখিনি অলপ কোমল হ'বৰ কাৰণে। এতিয়া এইখিনি যথেষ্ট কোমল হৈ গৈছেগৈ। মই এইখিনি ভালদৰে মিক্সিত পিহি ল'ম। এই কলডিলটো পুৰা হয় মানে মই মচুৰ দাইলখিনি পিহি পেলাই ৰেডি কৰি লৈছোঁ। এতিয়া এইখিনি পেষ্টটো বনাওঁতে মই ইয়াতে অলপ ৰচুন দি দিম। ৰচুনখিনি এনেকৈ অলপ গুচাই লৈছোঁ। মই বাকলিখিনি সম্পূৰ্ণ গুচাই দিয়া নাই, অলপ বাকলিবিলাক থাকিলে ভাল লাগে খাবলৈ। ইয়াতে দি দিছোঁ এনেকৈ। প্ৰথমতে পিচি ল'ম ৰচুনখিনি দি পেলাই। কলডিলটো পুৰি আছোঁ আৰু এইখিনিও ৰেডি কৰি লৈছোঁ। আৰু ইয়াতে কেঁচা জলকীয়া 2-3টা ইয়াতে দি দিম। প্ৰথমতে এইখিনি পিচি লওঁ আৰু এইফালে মোৰ কলডিলটো পুৰি আছোঁ, দেখি আছে। পুৰা হৈ লওক, তাৰ কাৰণে মই আগতে ইয়াত কি লাগিব মই এইখিনি ৰেডি কৰি লওঁ। এতিয়া এইখিনি পিছা হৈ গ'ল। এতিয়া নেক্সট হৈছে মই এটা বিলাহী লৈছোঁ। বিলাহীটো মই পেষ্ট বনাই লওঁ। গ্ৰেভিটোৰ কাৰণে বিলাহীটো দৰকাৰ হ'বই। গতিকে মই প্ৰথমতে বিলাহী আৰু অলপ পিঁয়াজৰ এটা পেষ্ট বনাই লওঁ। মছলা ইউজ কৰিব পাৰে ইচ্ছা কৰিলে। মই অলপ কম মছলাই ইউজ কৰোঁ। হৈ গ'ল। মই এইখিনি এতিয়া পেষ্টটো বনাই লওঁ। তো কলডিলটো এতিয়া হৈ গৈছেগৈ পূৰা। মই ইমানতে এতিয়া গেছটো অফ কৰি দিম। তাৰপিছত ইয়াক মই চাফা কৰি পেলাই ওপৰৰ বাকলিখিনি চাফা কৰিবই লাগিব। চাফা কৰি ভিতৰৰখিনি মই ইয়াক মিহি মিহিকৈ কাটি লওঁ। অলপ ঠাণ্ডা হ'বলৈ দিওঁ। যেতিয়া ঠাণ্ডা হ'ব অলপ, তেতিয়াহে ইয়াক চাফা কৰি পেলাই মই কাটিব পাৰিম। এতিয়া মই পেষ্টখিনি বনাই হৈ গ'ল। ইয়াৰ বিলাহী আৰু পিঁয়াজৰ পেষ্টটো বনাই হৈ গৈছে। কাৰীখিনিৰ কাৰণে মই লৈছোঁ এনেকুৱা আমুল ফ্ৰেছ ক্ৰীমে এনেকুৱা 4 চামুচ লৈছোঁ মই। আৰু ইয়াৰ পিঁয়াজ লৈছোঁ এটা কাটি, নহৰু আদা মই এনেকৈ বাটি লৈছোঁ। আৰু মছলা হিচাপত মই অলপ মিট মছলা এনেকৈ লৈছোঁ আৰু এনেকৈ জালুকৰ গুড়ি অলপ লৈছোঁ। আপোনালোকে বিচাৰিলে ইয়াতকৈ আৰু মছলা দিব পাৰে। আৰু মই ইয়াতে অলপ গ্ৰেভিটোত দিবৰ কাৰণে মই এনেকৈ এটুকুৰা কেপচিকাম লৈ লৈছোঁ। কেপচিকাম টুকুৰা মই এনেকৈ টুকুৰা কৰি ল'ম। মই এনেকৈ টুকুৰা কৰি লৈছোঁ কেপচিকামটো টুকুৰা। এতিয়া কলডিলটো ঠাণ্ডা হৈ গৈছে। মই এতিয়া কলডিলটো চফা কৰি লওঁ। ওপৰৰ যিখিনি পুৰি গৈছেগৈ তাৰ অংশটো আমি চফা কৰি ল'ব লাগিব। মই চফা কৰি লৈছোঁ ইয়াত। আৰু মই ইয়াৰ কলৰ এইখিনি ফুলখিনি মই এইখিনি পেলাই নিদিওঁ। মই এইখিনিৰ পৰাও চফা কৰি পেলাই মই ইয়াৰ লগতে মিলাই দিম। এইখিনি পেলাই দিয়াতকৈ এইখিনি লগতে মিলাই দিলে খাই ভাল লাগে। আৰু ইয়াৰ ভিতৰতে এটা টান কিছুমান আঁহ থাকে সোমাই। আঁহকেইডাল মই এতিয়া কেনেকৈ উলিয়াই দেখুৱাইছোঁ চাওক।
এই ধৰণে এনেকৈ উলিয়াই আহবিলাক মই উলিয়াই লৈছোঁ। কলডিলটো মই অলপ এনেকৈ মিহি মিহিকৈ কাটি লওঁ। এতিয়া মই পিচি ৰখা মচুৰ দাইলখিনিৰ লগত এই কাটা কলডিলখিনি মই মিলাই ল'ম ইয়াতে। হালধি দি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ। এতিয়া ভালদৰে হাতেৰে সানি পেলাই মিলাই ল'ব লাগিব। এতিয়া কেৰাহী গৰম কৰিছোঁ। মই ৰিফাইন তেলেই ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ ইচ্ছা হ'লে ইয়াত মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। ফ্ৰাই কৰি ল'ব লাগে প্ৰথমতে। মই এনেকৈ লৰাই লৰাই চাৰিওফালৰ পৰা সিজাবলৈ চাইছোঁ, যাতে এফালে সিজিব এফালে কম সিজিব, সেইকাৰণে মাজে মাজে এনেকৈ লৰাই থাকিব লাগিব। এইকেইটা ভজা হৈ গৈছেগৈ, অলপ ৰঙচুৱা হৈ গ'ল। মই এনেকৈ চবফালে অলপ লৰাই লৰাই চাৰিওফালৰ পৰা অলপ সিজাই ল'লোঁ। এতিয়া এইখিনি মই কাঢ়ি থ'ম। এতিয়া মই কেপচিকামখিনি অলপ ফ্ৰাই কৰি ল'ম। কাঢ়ি লৈছোঁ। এতিয়া প্ৰথমতে কাটি ৰখা পিঁয়াজখিনি দি ভাজি ল'ম অলপ। মই বেলেগে তেল দিয়া নাই, যিখিনি বৰাখিনি ভাজিবৰ কাৰণে তেল ব্যৱহাৰ কৰিছিলোঁ সেইখিনিতে বনাইছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি লওঁ। অলপ ৰঙচুৱা হৈছে। এতিয়া মই নহৰু আদাখিনিও অকণমান ভাজি লওঁ। এতিয়া ইয়াৰ পেষ্টটো, বিলাহী আৰু পিঁয়াজৰ পেষ্টটো মই অলপ ভাজি ল'ম। বিলাহী আৰু পিঁয়াজৰ যিটো কেঁচা ভাৱ সেইটো অলপ আঁতৰাই ল'ব লাগিব, এনেকৈ অলপ ভাজি লৈ পেলাই। এতিয়া হালধি দিছোঁ। আৰু গ্ৰেভিটোৰ কাৰণে সোৱাদ অনুসৰি নিমখ। বিলাহী আৰু কেঁচা পিঁয়াজৰ যিটো কেঁচা ভাৱ সেইটো অলপ পঠিয়াই ল'ব লাগিব, এনেকৈ ভাজি ভাজি। জ্বলাটো আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি জ্বলাটো দিব পাৰে। মই এনেই বৰাটো যেতিয়া মচুৰ দাইলখিনি পিচিছিলোঁ তাতে মই জলকীয়া দিছিলোঁ। তথাপিও এতিয়া গ্ৰেভিটো অকণমান জ্বলা হ'বৰ কাৰণে মই কেঁচা জলকীয়া দুটা ফালি দিছোঁ চাগে।
চেঁচা পিঁয়াজৰ ভজাখিনি হৈ গৈছেগৈ এইখিনি। এতিয়া মই ইয়াত যিখিনি মছলা লৈছিলোঁ মই এতিয়া মছলাখিনি ইয়াতে দি দিম। এতিয়া ভজা প্ৰায় হৈ গ'ল। এতিয়া মই কাটি ৰখা কেপচিকাম কেইটুকুৰা ইয়াতে দি দিছোঁ। পানী দি দিওঁ এতিয়া। উতলটো আহক, অলপ উতলাৰ পাছতহে মই ইয়াত ক্ৰীমখিনি দিম। সেয়া এতিয়া লাহে লাহে এইখিনি উতলিব ধৰিছে। মই ইয়াত এতিয়া ক্ৰীমখিনি মিলাই দিম। যিহেতু পিঁয়াজ আৰু বিলাহী পেষ্টটো মই ইয়াতে ভাজি সিজাই লৈছোঁ, বৰ বেছি সময় উতলোৱাৰ কোনো প্ৰয়োজন নাই। এতিয়া ক্ৰীমখিনি মই বৰাখিনি দি দিম। এনেকৈ অলপ 5 মিনিট সময় উতল আহক, তাৰপিছত এইখিনি নমাই থ'ব পৰা হৈ যাব। সেইখিনি মোৰ কলডিল আৰু মচুৰ দাইলৰ কোফটা কাৰীখিনি ৰেডি হৈ গৈছে। আপোনালোকে চাই কেনেকুৱা পালে ৰেচিপিটো মোক নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ।